ভুয়া চাৰ্টিফিকেট দি লামডিং মহাবিদ্যালয়ৰ ইংৰাজী বিভাগত প্ৰায় 30 বছৰৰ অধিক কৰ্মৰত শিক্ষকতা JASEPH CARMAL। এই অভিযোগ আমাৰ নহয়, এই মন্তব্য লামডিং অসম গণ পৰিষদৰ আঞ্চলিক সভাপতি মন্টুছ পালৰ। RTI জৰিয়তে ওলাই পৰিলে সমগ্ৰ তথ্য। এটেনশ্যন শিক্ষামন্ত্ৰী ৰণোজ পেগু। আপোনাৰ বিভাগত এয়া কি চলিছে? শিক্ষা বিভাগক লজ্জানত কৰা এক গুৰুতৰ অভিযোগ তুলিছে লামডিং অসম গণ পৰিষদৰ সভাপতি মন্টুছ পালে। জালি চাৰ্টিফিকেটৰ জৰিয়তে শিক্ষকতা অৰ্জন। শিক্ষা বিভাগ এক গুৰুত্বপূৰ্ণ বিভাগ আৰু শিক্ষাৰ অবিহনে জীৱন অচল আৰু ব্যৰ্থ। কিন্তু শিক্ষকে জুট ভুৱা কেনেকৈ শিক্ষা প্ৰদান কৰিব আনক, এনে এক ঘটনা লামডিঙত। লামডিং মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ শিক্ষক JASEPH CARMAL ওপৰত অভিযোগ উত্থাপিত কৰিলে অসম গণ পৰিষদৰ লামডিঙৰ আঞ্চলিক সভাপতি মন্টুছ পালে। ভুৱা চাৰ্টিফিকেটৰ জৰিয়তে শিক্ষকতা লাভ কৰিলে JASEPH CARMAL। শিক্ষকতা অৰ্জনৰ বাবে তেওঁৰ লাভ কৰা সকলো নথিপত্ৰত নাই দেউতাকৰ নাম, লগতে নিজ হাতেৰে লিখি থোৱা নাম সকলো চাৰ্টিফিকেটত। এয়াক লৈ গৰ্জি উঠিল অসম গণ পৰিষদ লামডিঙৰ আঞ্চলিক সভাপতি মন্টুছ পালে। এখন সংবাদমেলৰ জৰিয়তে সাংবাদিকক অৱগত কৰে সভাপতিজনে। আমাৰ এই প্ৰতিবেদনত দেখাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে, এয়া পৰৱৰ্তী সময়ত লক্ষণীয় বিষয়বস্তু হ'ব। RTI ৰিপৰ্টত আহিছে যে সিহঁতৰ চাৰ্টিফিকেটবিলাক গোটেইকেইটাই জালি। মইতো এপইণ্টমেণ্ট দিয়া নাই, এইটো 30 বছৰ আগৰ এপইণ্টমেণ্ট দিয়াৰ তেতিয়া আছিলে। আৰু আমাৰ এপইণ্টমেণ্ট কলেজৰ গভৰ্ণমেণ্টিং বডি 10 to 2 দি হায়াৰ এডুকেশ্যন। মই তেনেকুৱা পাইছোঁ। RTIত যেতিয়া যি আহে মই তেওঁৰ ডকুমেণ্ট যিটো আছে সেইটো ডকুমেণ্ট প্লেচ কৰি দিছোঁ। আৰু যিহেতু সিহঁতো যেন শিক্ষক ক্ষেত্ৰত আপোনালোকৰ এটা মহাবিদ্যালয় আপুনি দায়িত্বত আছে, অধ্যক্ষৰ দায়িত্বত আছে, ইয়াৰ ক্ষেত্ৰত আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিব পৰৱৰ্তী পদক্ষেপত? পৰৱৰ্তী পদক্ষেপত মানে আমাৰ যিটো আছে গভৰ্ণিং বডি পৰিচালন সমিতি, প্ৰিন্সিপাল পৰিচালন সমিতিৰ ওপৰত পৰিচালন সমিতি আকৌ উচ্চ শিক্ষা ডিপাৰ্টমেণ্টৰ ওপৰত দায়বদ্ধ। সেইকাৰণে যি আহে সেই ছিষ্টেম মতে তেনেকুৱাই হ'ব। মন্টুছ পালে এইটো মানে কোনে কি কৈছে, কোনে কোনফালে কি কয় সেইটোতো নাজানো। মানুহে কয় যে অসমীয়াত কয় যে কোনোবাই কাণটো লৈ গৈছে, ক'লেকে কাণটো লৈ যায় নেকি, এইটোতো নাজানো। ছাৰ তেওঁ কোনটো বিভাগৰ শিক্ষকতা কৰি আছে? ইংৰাজীৰ এতিয়াও কৰি আছে নেকি? ছাৰ আপোনাৰ পৰিচয়টো কি আছিলে? মোৰ ডক্টৰ মৃণাল কান্তি পাল, অধ্যক্ষ লামডিং। I have been appointed in this college from 29th August 1985. 37 years I am running. I have been appointed as per government rules and regulations, and government has verified everything, and I have been approved, and I am working as associate professor and head of the department in this college. And I don't know, I cannot comment anything because my appointing authority is the principal, and whatever he has said is final. Everything has been done according to government norms and government will know. And they have done the necessary verifications, and they appointed me, and I am continuing in my service till date. What is the problem right now in the situation of your working in the college? I don't have any problem. I am doing my departmental works, and I am now HOD of department. Someone has pressurized you in other places? No, I don't have any. Till now, nobody directly spoke to me or nobody disturbed me in any way. I am coming from So, what's your department, sir? English department. English department. Thank you. Education qualification certificates all are fake. So, what your opinion, sir? See, I have been appointed in this college from 29th August 1985. 37 years I am running. I have been appointed as per government rules and regulations, and government has verified everything, and I have been approved, and I am working as associate professor and head of the department in this college. And I don't know, I cannot comment anything because my appointing authority is the principal, and whatever he has said is final. Everything has been done according to government norms, and government will know. And they have done the necessary verifications, and they appointed me, and I am continuing in my service till date. What is the problem right now in the situation of your working in the college? I don't have any problem. I am doing my departmental works, and I am now HOD of department. Someone has pressurized you in other places? No, I don't have any. Till now, nobody directly spoke to me or nobody disturbed me in any way. What's your department, sir? English department. English department. Thank you. আপুনি কৈছে RTI ৰিপৰ্ট দিছিলে জালি বুলি।
RTI ৰিপৰ্টত আহি এপইণ্টমেণ্ট দিয়া নাই, এইটো 30 বছৰ আগৰ এপইণ্টমেণ্ট দিয়াৰ তেতিয়া আছিলে। আৰু আমাৰ এপইণ্টমেণ্ট কলেজৰ গভৰ্ণমেণ্ট বডি 10 to go to the higher education। মই তেনেকুৱা পাইছোঁ। RTIত যেতিয়া যি আহে মই তেওঁৰ ডকুমেণ্ট যিটো আছে সেইটো ডকুমেণ্ট প্লেচ কৰি দিছোঁ। আৰু যিহেতু সিহঁতো যেন শিক্ষক ক্ষেত্ৰত এই পদক্ষেপত মানে আমাৰ যিটো আছে গভৰ্ণিং বডি পৰিচালন সমিতি প্ৰিন্সিপাল পৰিচালন সমিতিৰ ওপৰত পৰিচালন সমিতি আকৌ উচ্চ শিক্ষা ডিপাৰ্টমেণ্টৰ ওপৰত দায়বদ্ধ। সেইকাৰণে যি আহে সেই ছিষ্টেম মতে তেনেকুৱাই হ'ব। এইটো মানে কোনে কি কৈছে, কোনে কোনফালে কি কয় সেইটোতো নাজানো। মানুহে কয় যে অসমীয়াত কয় যে কোনোবাই কাণটো লৈ গৈছে, গ'লেকে কাণটো লৈ যায় নেকি, এইটোতো নাজানো। ছাৰ তেওঁ কোনটো বিভাগৰ শিক্ষকতা লৈ আছে? তেওঁ ইংৰাজীৰ মুৰব্বী এতিয়াও কৰি ছাৰ মই ডক্টৰ মৃণাল কান্তি পাল, অধ্যক্ষ লামডিং কলেজ। আজি মোৰ আমন্ত্ৰণত আপোনালোকে গোটেইবিলাক সাংবাদিক আহিছে। আমি এই ডিটেইলছটো আপোনালোকক ফোনত কৈছোঁ যে লামডিং কলেজৰ জাল চাৰ্টিফিকেট প্ৰফেচাৰী কলেজ কৰি আছে, জাল চাৰ্টিফিকেট দি তেওঁৰ নাম কি কলেজ কৰি আছে। তাৰ নামটো 2-3টা নাম চাৰ্টিফিকেট আছে। এটা আছে NJJ জোসেফ কাৰ্মেল, এটাত আছে জোসেফ কাৰ্মেল NJ, এটাত আছে NGG কাৰ্মেল। তাৰ দেউতাৰ নাম নাই, তাৰ মাৰ্কশ্বিটৰ মাজত তাৰ ৰোল নাম্বাৰ নাই, তাৰ মেট্ৰিক চাৰ্টিফিকেট নাই, তাৰ পুলিচ ভেৰিফিকেশ্যন নাই, একো নাই, তাৰ দেউতাৰ নাম নাই। অৱগত কিয় কৰিব লাগে? RTI যোৱাৰ পিছতো প্ৰিন্সিপালে কপি চৈ কৰি কপি পঠাইছে, সি তেতিয়া অৱগত হোৱা নাই। সেইকাৰণে মোৰ ডাউট হৈছে প্ৰিন্সিপাল এইটোৰ মাজত জড়িত। পদক্ষেপ সি এইবিলাক দেখাৰ পিছতো তাক ষ্টুডেণ্টবিলাকক ক্লাছত তাক পঠায়, তাক ক্লাছত সি সোমাবলৈ দিছে। এইটো বৰ্তমান এই চাৰ্টিফিকেট হাতত পোৱাৰ পিছত বুজাই যায় এই মানুহজন এটা আউটচাইডাৰ। এই আউটচাইডাৰ কেনেকুৱা সি কলেজত সোমায়, এইটো এটা আচৰিত কথা। জয়ন্ত কৰিছে DG দেওয়ার মধ্যে 1985 আর এই 2022 মানে তার রিটায়ারমেন্ট ডেট জানুয়ারি ফেব্রুয়ারি মার্চ এপ্রিল মে জুন জুলাই অগস্ট 30 তারিখ হলো তার রিটায়ারমেন্ট ডেট। তো সি এটা যে ভাবিছে মই যদিও কলেজত কাম কৰিছোঁ বেতন তেতন পোৱা নাই, কিন্তু ভৱিষ্যতে মই এটা পেঞ্চন পাম। কিন্তু চাওক এটা কথা, আজি কলেজৰ শিক্ষকবিলাক গভৰ্ণমেণ্টৰ আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত, এইবিলাক আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত থাকি আসাম গভৰ্ণমেণ্টক ফাঁকি দি আছে। আসাম গভৰ্ণমেণ্টক ফাঁকি দি আছে। চাওক তাৰ চাৰ্টিফিকেট চাওক, নিজ হাতে নাম লিখি দেখি এইবিলাক সব চাৰ্টিফিকেট কলেজত জমা দিছে। এইটো দেখাৰ পিছত কি প্ৰিন্সিপাল বুজা নাই? এইটো দেখি কি প্ৰিন্সিপাল বুজা নাই যে এই চাৰ্টিফিকেটটো কমপ্লিটলি যাওক, নট অনলি ওৱান, তাৰ গোটেই চাৰ্টিফিকেট চাওক। খালি মেট্ৰিকৰ চাৰ্টিফিকেটটো দিয়া নাই প্ৰিন্সিপালে আমাৰ RTI মতে। এইটো সব লেখা আছে জোসেফ কাৰ্মেল NJ, তাৰ ৰোল নাম্বাৰ নাই, দেউতাৰ নাম নাই, একো নাই। ঠিক আছে। তাৰপিছত চাওক এই কংগ্ৰেছ আমলত DHE তাক তেওঁ কোনটো ইউনিভাৰ্চিটিৰ পৰা হেৰি কৰিলে চাৰ্টিফিকেট ৰাখিছে? ইউনিভাৰ্চিটি কি, এইটো কোনো মৰা মানুহৰ কিবা এটা চাৰ্টিফিকেট লৈ সি জেৰেক্স কৰি এনেকুৱা এটা নিজাকে লিখি লিখি কলেজত জমা দি দিছে। আৰু এটা কথা মই পাহৰি গৈছোঁ যে আমাৰ লামডিঙৰ দেৱেশ্বৰ স্পীকাৰ আছিল অসমত, তেতিয়া প্ৰিন্সিপাল আছিল উমেশ মজুমদাৰ। দেৱেশ্বৰ আৰু উমেশ মজুমদাৰে যুক্তি কৰি তাক দি DHEক দি এইবিলাক বস্তু আনিব নোৱাৰিলেহেঁতেন। দেৱেশ্বৰ যখন কিবা ৰিকুৱেষ্টৰ তলত DHE দি দিছে আগত DHE কংগ্ৰেছ নামত। তো চাওক আজি আচৰিত বেপাৰ, ঘৰে ঘৰে ল'ৰাবিলাক ইমান শিক্ষিত হৈ বেকাৰ বহি আছে, চাকৰি পোৱা নাই। ক'ৰ পৰা বাহিৰৰ মানুহ এটা আছে, এইটো কি গুজৰাটী না মুছলমান না বিহাৰী, এইটো কোনো আগামাথা একো নাই। এই মানুহজন লামডিং কলেজত চাকৰি কৰে, মাহে নিয়াৰ এবাউট 2 লাখ বেতন পাই আছে। এই টাকাটোতো আমাৰ অসমৰ টাকাটো সি লৈ আছে। আপুনিতো শুনি পেলাইছে সাংবাদিক হৈ আপুনি কিয় এইটো দিয়া নাই নিউজত বা পেপাৰত, কিয় দিয়া নাই? এইটো মোক কিয় সোধায়? আপোনালোকে ভয় কৰে যে তাৰ হাতত কিছুমান আণ্ডা ফাণ্ডা গুণ্ডা আছে, লিডাৰ 2-এজন তাক হেল্প কৰি আছে, খুব শক্তিশালী লিডাৰ, সিহঁতৰ কিবা আপোনালোকৰ সাংবাদিকৰ ওপৰত আগত অত্যাচাৰ হৈছে, এতিয়া অত্যাচাৰ হ'ব, সেইকাৰণে আপোনালোকে চুপচাপ বহি থাকে, আমাক দি ক'বলৈ মানে আমাক মানে চৰকাৰী মানুহ আপোনালোকে পাই গ'লে দেই। চৰকাৰ কথা এটা কৈ কওঁ, ভূমিত আছোঁ, অসমৰ মাটিত, অসমৰ জলবায়ু খাওঁ, অসমৰ মাটিত থাকোঁ। এই ইয়াত আহি কোনোবা যদি এনেকুৱা ধৰণে কাণ্ড কৰে, তাৰ পিছতে যিমান যুদ্ধ কৰি ল'ব মই কৰিম। তাৰপিছত মই এটা শক্তি পাওঁ, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয় যেনেকুৱা অন্যায় বিৰোধ লৈ আছে। চাওক
হেমন্ত বিশ্ব শৰ্মা নিজে কোনোটো নিজে ক'ব নোৱাৰোঁ সি দুটা কাম কৰিছে যে দুটা কাম এইটো মানে ৱৰ্ল্ড ৰেকৰ্ড কৰি পেলাইছে চাওক এটা হ'ল যিহেতু কথাৰ প্ৰসংগ মই ক'ব বাধ্য হৈছোঁ মাইক্ৰ' ফাইনেন্সৰ পাৱাৰটো কিন্তু সি লোৱা নাই চেণ্ট্ৰেলৰ পৰা নিজে কৈছে আমি আপোনালোকক এইটো শোধ কৰি দিম কথাটো সি যদি এষ্ট্ৰলজাৰতে সি কৰি থাকে তো এষ্ট্ৰলজাৰ বুলি সি ক'ব পৰা নাই কি ডাল চাৰ্টিফিকেটটো ভৱিষ্যতে তাৰ নামত ওলাব হে তাৰ নামত যে ডাল চাৰ্টিফিকেটটো ওলাব সি ক'ব কিয় নহয় আজি প্ৰিন্সিপালক আজিও মই লাষ্ট কৈছোঁ যে আপুনি তাৰ কলেজত সোমাবলৈ নিদিব ষ্টুডেণ্টবিলাকৰ ভৱিষ্যত নষ্ট নকৰিব ইটো কি গ্ৰামাৰো ইংলিছ ডিপাৰ্টমেণ্টৰ মই এতিয়ালৈ কোনো মেছেজ দিয়া নাই এইটো এতিয়া সংবাদ মাধ্যমতে মেছেজটো হৈ যাব তাৰপিছত মই বাকীবোৰ ব্যৱস্থা ল'ম